প্ৰত্যেকজন ব্যক্তিকে আজিৰ বিশেষ দিনটোত স্বাগতম জনাই সেক্ৰেটাৰী পিপিসকল আৰু মিডিয়া বন্ধুসকল, ষ্টুডেণ্টছ, টিচাৰ্ছ, সেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰ্ছ, আপোনালোকে সকলোৱে জানে যে আজি 1 জুলাইৰ পৰা ভাৰত চৰকাৰে প্ৰণয়ন কৰা 3খন ক্ৰিমিনেল এক্ট সম্বন্ধীয় আইন আজিৰ পৰা হেৰি হ'ব, আজিৰ পৰা প্ৰযোজ্য হ'ব। এই 3খন আইনৰ মূল আইন হ'ল BNS, যিখন আগতে IPC আছিলে, IPCৰ জেগাত BNSখন হৈছে, আৰু CRPC আছিলে আগতে, CRPCৰ জেগাত BNSS হৈছে, আৰু আগতে এভিডেন্স এক্ট আছিলে, এভিডেন্স এক্টৰ জেগাত এতিয়া ভাৰতীয় সাক্ষ্য অধিনিয়ম। এই 3খন আইন মূলতঃ ক্ৰিমিনেল যি অফেন্সেছ হয় সেই অফেন্সেছ ডিল কৰিবৰ কাৰণে প্ৰণয়ন কৰা আইন, আৰু এই আইনত বহু বেলেগ বেলেগ ধৰণৰ নতুন সংযোজন হৈছে আৰু নতুন ধাৰা আহিছে। বিশেষকৈ ভাৰতীয় প্ৰমূল্যবোধ, ভাৰতীয় মানসিকতাৰ ওপৰত এটা লক্ষ্য ৰাখি পেলাই এই আইন প্ৰণয়ন কৰিছে। লগতে শিশু, মহিলাকে আদি কৰি আৰু বিশেষকৈ চিটিজেন চেণ্ট্ৰিক এখন আইন আহিছে। আমি আশা ৰাখিছোঁ যে অনাগত সময়ত আমি এই আইন প্ৰৱৰ্তনৰ ক্ষেত্ৰত আমাৰ ভূমিকা সুন্দৰকৈ পালন কৰি আমি সকলোৰে আমি যাতে জাষ্টিছ সময়ত পায় তাৰ বাবে আমি কৰ্তব্যৰত ৰ'ম। ধন্যবাদ। জিৰ' এফআইআৰটো এনেকুৱা ধৰণৰ, যদি কোনোবা ব্যক্তিয়ে কিবা কাৰণে এফআইআৰ দিব লগা হ'ল কিন্তু POটো সেই জেগাত নহয়, ডিফুত নহয়, POটো ধৰ একচুৱেলি দিল্লীতে হ'ল, কিন্তু তেখেতে এফআইআৰ ইয়াতে দিব পাৰিলে সেই এফআইআৰখন জিৰ' এফআইআৰ হিচাপে ট্ৰিট কৰি ইয়াৰে যিজন অফিচাৰ ইনচাৰ্জ তেখেতৰ সাক্ষ্য গ্ৰহণ কৰি বিভিন্ন যি কৰিবলগীয়া আছে কৰণীয় কৰি সেই জিৰ' এফআইআৰখন ট্ৰান্সফাৰ কৰি দিব, য'ত POটো আছে তালৈ গুচি যাব। গতিকে তেখেতৰ যিটো অভিযোগটো ইয়াতে ৰেজিষ্টাৰ কৰি পঠাই দিব পাৰিব।